সকল ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলকো এইবাৰ আমি এই আঁচনিখনত সমাহিত কৰিছোঁ। যোৱা বিত্তীয় বছৰত এই আঁচনিখনে 1,60,000 ছাত্ৰ ছাত্ৰীক উপকৃত কৰিছে। আঁচনিখনৰ বৰ্ধিত কলেবৰ আৰু জৰিয়তে উপকৃত হ'ব। এইবাৰৰ আঁচনিৰ দ্বিতীয় অৰ্থাৎ এই আঁচনিখনে এইবাৰ বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ সকলো ছাত্ৰীক 100% ছাত্ৰীক ক্ৰমাগতভাৱে ইয়াৰ কলেবৰ বৃদ্ধি কৰি আমি 10 লাখ আৰু 10 লাখকে আমি এক নিযুত বুলি কওঁ। 10 লাখ ছাত্ৰীৰ জীৱনত আমি ইয়াৰ ভিতৰত যিসকল ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিছে তেখেতসকলে মাহতে চৰকাৰৰ পৰা 1000 টকাকৈ লাভ কৰিব। আমি যদি চাবলৈ যাওঁ বা মোৰ ছোৱালীৰ জীৱন আমি চৰকাৰী খৰচত নিৰ্মাণ কৰিব পাৰিম আৰু মোৰ ল'ৰাজনৰ ওপৰত তাক ব্যৱহাৰ কৰে যে ছাত্ৰসকলক এই আঁচনিৰ ভিতৰত আমি কিয় অনা ছোৱালীগৰাকীৰ পঢ়াৰ ওপৰত দেউতাকে যিখিনি টকা খৰচ কৰিম বুলি ভাবি থৈছিল আৰু ইয়াৰ আমি প্ৰভাৱ যোৱা বছৰত দেখিছোঁ যে যোৱা বছৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ ডিগ্ৰী প্ৰথম বৰ্ষ তাতকৈ এইবাৰ অধিক ছাত্ৰ ছাত্ৰীয়ে মহাবিদ্যালয় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে। আমি দেখা পাইছোঁ যে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত কোনো ছোৱালীয়ে স্কুলৰ পৰা নিজক আঁতৰাই অনা নাই। ডিগ্ৰী ছেকেণ্ড ইয়াৰত কোনো ছোৱালীয়ে কলেজৰ পৰা আঁতৰি অহা নাই আৰু পোষ্ট গ্ৰেজুৱেটত কলেজৰ পৰা আঁতৰি অহা নাই। লগত আৰু এটা কথা মই নিশ্চয় ক'ব লাগিব যে এইবাৰ দুদিন পিছত আমি গম পাম যে হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী কিমান ছোৱালীয়ে বিয়াত বহিছে। আমি আশা কৰিছিলোঁ যে ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডাৰী কোনো ছোৱালীয়ে বিয়াত নবহিব। এতিয়া আমি কিমান সফল হৈছোঁ কিমান সফল হোৱা নাই এইবাৰ নিযুত মইনা কিমানে পাব সেই পৰিসংখ্যাটো আমাৰ সন্মুখলৈকে ওলাই আহিব। কাৰণ আমি ডিগ্ৰী আৰু হায়াৰ ছেকেণ্ডাৰী যিসকল ছোৱালীয়ে বিয়াত